everyone, welcome back to my channel Aslisha's vlog. আপোনালোক সকলো ভালে আছে নে বাৰু? মই বাৰু ভালে আছো। কাইলে যিহেতু ৰক্ষা বন্ধন সেই কাৰণে ভাবিছো যে ভন্টিৰ কাৰণে সৰু গিফট এটা মানে লংগে কি লম ভবা নাই। সেই কাৰণে আজি বজাৰলৈ যাব ওলাইছো। তেনেহলে বলক বজাৰতে একেবাৰে লগ পাম। বাই বাই। মই এতিয়া বজাৰ আহি পালোহি। ৰাখি কিটা কিনিলো, ইমানে ভিৰ আছিলে, মই ভিডিঅ' বনাব লাগে বুলি পাহৰি থাকিলো। এতিয়া মা পাৰ্লাৰত সোমাইছে। এখন চিটি টাৱাৰৰ ভিতৰত আছে মেফ্লাৱাৰ। এতিয়া পাৰ্লাৰত বহি আছো আৰু মই ৰাখি দুডাল ললো আৰু এনেকুৱা মায়ে কিবা ব্লাউজৰ লটকনৰ ললে আৰু ৰাখি দুডাল ইয়াত আছে। ভালকে দেখামগে আৰু ঘৰত মানে বজাৰত ইমানেই ভিৰ আৰু তাৰ ওপৰত ইমানেই ৰ'দ দিছে গৰম, সেইকাৰণে মই ভালকে দেখাব পৰা নাই। তেনেহলে বাই বাই। আহি পালোহি। বজাৰত বেছি ভালকে মই আপোনালোকক দেখাব নোৱাৰিলোঁ, কেলে মানে ভন্টিলে মই জোতা কিনিবলৈ গৈছোঁ আৰু যেনেকুৱা জোতা বিচাৰিছোঁ নেপাওঁ পুৰা ভগৰাই দিলে আৰু। এতিয়া আহি পালোহি, অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছত মই আপোনালোকক লগ কৰিম। বাই বাই। এইজনী ভন্টি চক চুনচুনি আহা, খুচুকি আহা, এবাৰ দিয়া হাতখন দিয়া আহা। ইমান কিউট লাগিছে এইযোৰ জোতা চক। তাইৰ কাৰণে এইটোৱে আনিলোঁ। এইটোৱে গোটেই মানে ডিব্ৰুগড় বিচাৰিলোঁ বুলিয়ে ক'ব পাৰোঁ। লাষ্টত গৈ এখন দোকানত পালোঁগৈ আৰু এইযোৰ মানে ৰক্ষা বন্ধন বুলি মোৰ নিজৰ ছেভিংছৰ ফালৰ পৰা তাইলৈ গিফ্ট লৈছোঁ আৰু দেখাইছোঁ। এতিয়া মই ফ্ৰেছ হৈ লৈছোঁ আৰু আপোনালোকলৈ এটা খবৰো আছে, বৰ ভাল খবৰে হয় বাৰু। সেই খবৰটোও দিম, লগতে আৰু আজি ঢেৰ কিবাকিবি আপোনালোকক ক'ব আছে মোৰ, সেইখিনি ক'ম। তেনেহ'লে মই ফ্ৰেছ হৈ লৈছোঁ আৰু অকণমান দেৰিকৈ লগ পাইছোঁ। বাই বাই। মই আপোনালোকক যে কৈছিলোঁ যে খবৰ এটা আছে বুলি, ফ্ৰেছ হৈ ক'ম বুলি কৈছিলোঁ, খালি ফ্ৰেছ হৈ কমগৈ সিমানটো ধৈৰ্য নাই, সেইকাৰণে তাৰ আগতে কৈ দিছোঁ। কথাটো এনেকুৱা, মই কাইলৈ শিৱসাগৰ যাম। শিৱসাগৰ মানে বহুত এক্সাইটেড হৈছোঁ। শিৱসাগৰ মানে মোৰ গোটেই ৱৰ্ল্ডৰ আটাইতকৈ ফেভৰেট প্লেচ হয়। মোৰ পাপা তাতেই জন্ম হোৱা। এতিয়া পিছে আমি ডিব্ৰুগড়ত থাকোঁ, আমাৰ নিজৰ ঘৰ ডিব্ৰুগড়তে, খালি আমাৰ যিটো অৰিজিনেল ঘৰ সেইটো হৈছে শিৱসাগৰ। তাত খুৰা আছে, খুৰী আছে। তাত মানে কিমান ফূৰ্তি লাগে, স্পেচিয়েলি শিৱসাগৰ মানুহবোৰ ইমানেই ভাল, ইমানেই মৰমীয়াল, এক্সপ্লেইনেই কৰিব নোৱাৰোঁ কিমান মৰম কৰে গ'লে। আৰু তাতে মই মোৰ পাপাৰ ঘৰলৈ যাম আৰু মোৰ পাপাৰ মানে একদম নিজৰ ভায়েকৰ ঘৰলৈ যাম, মানে মোৰ খুৰা খুৰী আৰু ককা। আৰু তাতে মানে একদম মেইন ৰিজনটো হৈছে যোৱাৰ, মোৰ খুৰীৰ মানে কেনেকৈ বুজাওঁ, খুৰীৰ ককায়েকৰ টিকলি এজনী হ'ল আৰু টিকলিজনীৰ সুধি আছে, সেইকাৰণে যাম। মানে মোৰ হেৰিহঁতৰ লগত মামী মামাই হ'ব আৰু মামী মামাৰ লগত বহুতেই ভাল, মানে মই তালৈ গ'লে যাওঁৱেই। আৰু বহুত দিন হৈ গ'ল শিৱসাগৰ যোৱাও নাই, মানে কেতিয়া ফেব্ৰুৱাৰী মানতে যোৱা চাগে, 6 মাহ হৈ গ'ল নাই যোৱা। সেইকাৰণে বহুত এক্সাইটেড হৈ আছোঁ। তাকে ভাবিলোঁ আপোনালোকক জনাই দিওঁ বুলি। খালি এটা বেড নিউজ নহয় আৰু অলপ বেড নিউজ হ'ব। কি হ'ল মানে মই শিৱসাগৰত গৈ ক'ৰবাত ফুৰিম, যি কৰিম মই আপোনালোকক চব দেখাই থাকিম। খালি মই ভিডিঅ'খিনি যে অলপ লেটকৈ আপলোড দিম, আপোনালোকে সেইকাৰণে বেয়া নাপাব। আজি হৈছে ছেটাৰডে, মই যাম ছানডে, মানে কাইলৈ যাম মই ৰক্ষা বন্ধনৰ দিনাখন যাম আৰু ভাবিছোঁ যে থাৰ্ছডে ঘূৰি আহিম বুলি। কেইদিনমান থাকিম আৰু 4-5 দিন। সেইকেইদিন মানে কি হ'ব, মই কাইলৈ ৰক্ষা বন্ধনৰ ৰাখি বনোৱা সেইবিলাক মই আপোনালোকক এটা ভিডিঅ' বনাই মই আপলোড কৰি দিম। খালি তাৰ পিছৰ যোৱা মেলা তাত কি কৰিম সেইখিনি মই অলপ লেটকৈ আপলোড দিম, মানে মই ইয়ালৈ আহি পোৱাৰ পিছত দেখাম চব আৰু খালি লেটকৈ আপলোড দিম, সেইকাৰণে বেয়া নাপাব, সেইটো মই আগতে জনাই দিছোঁ। আৰু যিহেতু কাইলৈ শিৱসাগৰ যাম, সেইকাৰণে পুৰা জোচ আছে, পুৰা এক্সাইটেড হৈ আছোঁ। কিমান ফূৰ্তি মানে মনত মই এক্সপ্লেইন কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে মই দেখিছেনে বজাৰৰ পৰা আহিছোঁ, কিমান গৰম। মই গা চা নোধোৱাকেই, মই তেনেকৈ ফ্ৰেছ নোহোৱাকেই অলপ মানে চেনিটাইজাৰ মাৰি ল'লোঁ, তেনেকৈয়ে মই আপোনালোকক খবৰটো দি দিছোঁ। আৰু এতিয়া মই যাম, ফ্ৰেছ হোৱাৰ আগত মানে মোৰ আজি কিবা আনিছিলে খাবলৈ, দেখাওঁগৈ সেইখিনি। পপছটো দেখাওঁ, তাৰপিছত পেকিং কৰিব আছে, সেইবিলাক দেখাম বাৰু। মই আপোনালোকক কৈছিলোঁ যে আজি ছানডে হয়, ৰক্ষা বন্ধনো আছে আৰু শিৱসাগৰ যোৱা কথা আছিলে। খুৰী আৰু খুৰা আহিছে আমাক নিবলৈ,
আৰু মানে বজাৰত খুৰি খুৰা কিবা কাম এটা আছে মাৰ কামটো হৈ গ'ল আৰু এতিয়া আমি চিল্কালয়ত আহিছোঁ এইখন চিল্কালয় একদম ওপৰৰ পৰা আৰু মই ইমান পিছৰ পৰা দেখাব পৰা নাই ফালে মাহঁতে কাপোৰ কিনি আছে খুৰি কোনযোৰ ল'লা এইযোৰ লৈছে এইযোৰ নাই লোৱা এইফালে এইবিলাক চাইছে আৰু কাপোৰবিলাক এইযোৰ ল'লে আৰু খুৰীয়ে আৰু এইযোৰ যে মোৰ বিৰাট ভাল লাগিছে ইমান ধুনীয়া লাগিছে কাপোৰযোৰ ডিছকাউণ্টত আছে এতিয়া এইফালে চব কাপোৰে কাপোৰ চবফালে এই কাপোৰযোৰ ইমান ধুনীয়া লাগিছে চব এইযোৰ এনে পচন্দ হৈছে আৰু মোৰ এনেকুৱা এযোৰ মই লৈছিলোঁ বহুত দিনৰ আগত বিয়াত মোৰ এইফালে ইয়াত আমাৰ জাপি এনেকুৱা পিং আছে এইফালে গামোচাৰ মাস্ক এইফালে এইটো কেছ কাউণ্টাৰ বিল দিছে এতিয়া কাপোৰো হৈ গ'ল আমি ওলাইছোঁ আৰু এতিয়া ৰাখি বান্ধিবগৈও আছে ঘৰত গৈ তাৰপিছত আৰু বাহিৰে শিৱসাগৰ যামগৈ মানে মই ৰাখি বন্ধোৱা ডোখৰলৈকে দেখাম আৰু তাৰপিছতো মই নেক্সট ভিডিঅ'ত দেখাম মই আপোনালোকক কৈছিলোঁ যে মই শিৱসাগৰ যোৱা গোটেই সেইখিনি দেখাম খালি অলপ দেৰিকৈ আৰু তেনেহ'লে এতিয়া আমি যাম ৰাখিৰ প্লেটখন ৰেডি হৈ গ'ল চাকি তাকি জ্বলোৱা নাই আৰু মানে ছোৱালীক বান্ধিব তো সেইকাৰণে মায়ে ক'লে এডাল ৰাখি মানে মোৰ যে পুতলা এটা আছে বুলি কৈছোঁ তাৰ কাৰণে এডাল তাক মানে মই মোৰ ভাইটি বুলি ভাবোঁ মোৰ মানে জন্ম হোৱা যিমান বছৰ হৈছে তাৰো সিমান বছৰে মই যিদিনা জন্ম হৈছিলোঁ সেইদিনা পাপাই মোক গিফ্ট কৰিছিলে কাৰণে তাক মই ভাইটি বুলিয়ে ভাবোঁ আৰু এইজনী ভণ্টি আহি গ'ল গিফ্টটো পেক কৰি থৈছোঁ আৰু দিয়া পিন্ধোৱা লেফ্ট নহয় ৰাইটত পিন্ধে নি বাবা ফাৰ্ষ্ট টাইম ৰাখি পিন্ধিছোঁ মায়ে বন্ধা হ'লচোন ৱাটাই কেনেকৈ তাই হাতখন লগাই দিছোঁ দেখা নাই দিয়া বাবা চুনচুনি হেপী ৰক্ষা বন্ধন এতিয়া ৰক্ষা বন্ধন হৈ গ'ল আৰু বাই বাই আৰু এতিয়া ভাবিছোঁ যে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু এতিয়া মই ওলাইছোঁ ভাতটো খাই পিনে আৰু আমি খুৰা খুৰীয়ে নিব আমি শিৱসাগৰ যামগৈ আৰু শিৱসাগৰত কি কৰিম মানে এতিয়া ওলোৱাডোখৰ চব দেখাম খালি মই ভিডিঅ'টো অলপ লেটকৈ আপলোড কৰিম এটা ৰিজনৰ কাৰণে মানে যেতিয়া আহি পামহি তাৰপিছত এটাকৈ গোটেইকেইটা ভিডিঅ' আপলোড কৰি দিম চ' বাই বাই আৰু আমি নেক্সট ব্লগত লগ পাইছোঁ